जिंदाबाद 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 घरे घरे बीपीएफ 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 घरे घरे बीपीएफ 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 जय बीपीएफ ने जय बीपीएफ ने जय मुलारी जिंदाबाद 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 मुलारी जिंदाबाद 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 বিগত যোৱা 31 তাৰিখত আমাৰ দতমা ব্লক ষ্টাৰিং কমিটিটো আমাৰ চিৰাঙৰ ডিষ্ট্ৰিক্ট কমিটিৰ টিম সকলে আহি আমাৰ দতমা সমষ্টিখনৰ যিটো ষ্টাৰিং কমিটি এইটো গঠন কৰা হ'ল তো ইয়াতে মোক ষ্টাৰিং কমিটিৰ চেয়াৰমেন হিচাপে বাছনি কৰিছে তো ইয়াৰ পিছত আহি আমি আজিৰ দিনত আমি দুটা আমি কাৰ্যালয় অপেনিং কৰিছে এটা হ'ল গোসাইনী চিনা প্ৰাইমাৰীৰ অন্তৰ্গত আৰু এটাটো হ'ল নেপালপাৰা প্ৰাইমাৰী বিপিএফৰ আমাৰ অফিচ আমি উদ্বোধন অলপ আগত আমি কৰা হ'ল তো আমি দতমা সমষ্টি হিচাপে প্ৰাৰ্থী বা কেণ্ডিডেট আমাৰ খাম্পা বৰগাৰী ছাৰক আমি বিপুল ভোট দি আমি জয়যুক্ত কৰাত আমি নিশ্চয় সহায় কৰিবলৈ আমি সক্ষম হ'ম বুলি আমি আশা কৰিব পাৰোঁ খুবই এই ইমটিভিচিয়েল চাউণ্ড মাছ বুলি এটা ভইচ আছে তো তেখেতসকলেও ক'ব পাৰে দাবী কৰিব পাৰে তো গ্ৰাউণ্ডত আপোনালোকে চাব ইউপিপিএল দল হিচাপে কোনো ভীতি নাই ইয়াত আমাৰ বিপিএফ ৰাজনীতিৰ দল হিচাপে জয় হোৱাটো নিশ্চিত কিয়নো বিভিন্ন দল সংগঠন বিভিন্ন জাতি ধৰ্ম মানুহবিলাকে আমাৰ বিপিএফ ৰাজনীতিৰ দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে ইয়াত আমি কোনো সন্দেহ নাই যে বিপিএফ ৰাজনীতিৰ দল হিচাপে ইয়াত জয় হ'ব নোৱাৰে তো আমি নিশ্চয় আমি কোকৰাঝাৰ লোকসভা সমষ্টিত আমি আমাৰ খাম্পা বৰগাৰী ছাৰক আমি জিকাই দিয়াত নিশ্চয় 100% আমি জিকাই দিয়াত সহায় কৰিব পাম আমাৰ দল সংগঠন বিভিন্ন জাতি ধৰ্মাৱলম্বী লোক আমাৰ বিপিএফ ৰাজনীতিৰ দলৰ লগত আমি একেলগে কাম কৰি আছে ইয়াৰ কাৰণে আমি দাবী কৰিব পাৰে যে আমাৰ বিপিএফ ৰাজনীতিৰ দল হিচাপে ইয়াত আমাৰ কেণ্ডিডেট খাম্পা বৰগাৰী ছাৰে জিকাটো 100% নিশ্চিত